the night's the darkest before the dawn. Live your life, live your dream. It's the sound of soul in me, in me. Live your life, live your dream. Welcome to our YouTube channel Abdul Faruk Rangia. আজি আকৌ এটা নতুন ব্লগৰ সৈতে আকৌ এটা নতুন মানে কি কিবা এটা কৰাৰ সৈতে এই হুমি আছে এটা বেলেগ আকৌ না ভিডিওটো চাও আৰু আকৌ কাম অন let's go in the flex the name of the flex আজি বেলেগ আকৌ নাই তো গাইস আজি তাৰমানে বেলেগ আকৌ না আজি তাৰমানে আজি ভাত আঞ্জা বনাও হ'ব তাৰ ৰেচিপি ভিডিও কুকাৰত মই চাউল ধুইনছো গাইস এটা যাও কুকাৰত বনাম যে পানী দি আছো আৰু পানী দি লও আগে পানী জুখি লব লাগিব কিমান লাগে কি বনবি আজি বেলেগ আকৌ না আজি মাছলি আঞ্জা হ'ব আৰু অলপমান পানী লাগিব এইটোটা জোখ আছে মান পানী দিলি বঢ়িয়া পারফেক্ট ই পাগলা উঠি দেখাইছে বনাম আৰু আজি বহুত বনবা লগা আছে পাগলা উঠি ও লেটনিং উঠনে আতে আমাম বেছি গাজুটা আইরন লাগছে কলো লেটনিং উঠনে আতে আমাম বেছি যেটা তন্দা আপনি মন মনে কি জি আজি বনাম তাৰ মানে ফার্স্ট পানী জুকটো ফুল কৰিলো এটা চাও পানী অলপমান কম হৈছে কেমন হিসাব পানী অলপ লাগবো নালগে নিকিন নালগে পারফেক্ট হৈছে হৈ যাব মই এতিয়া জুকটো পানী ফুল আমি তাৰ পাছত আমি বাকি যোগাৰটো কৰিম তো আও মোৰ লগত পাগলা উঠি দেখাইছে তো ফার্স্ট টাইম এতিয়া আৰু আঞ্জাটো কি কৈ দিয়া একবাৰ আঞ্জাটো আজি হেৰি হ'ব মাছলিতে ফার্স্ট অংকাত বৈ দিয়া হ'ব তো দুটো হুইসেল মারব নামে দিলি হল তই বাকি তোর তো দিল এতিয়া মোর বেলেগ কাম নাই কি কাম আছে ভর্তি আছে না যেটা এটো এটা ভর্তি হল দেখি আঞ্জাটো কাটবো আঞ্জা কাটার আগত আলু পিছালে লম আগে বেশি আলু না দাও লাগি আর দিন নাকি এটাই আছে গাইস এটু কি এটা আছে আটা গাইস আলু আৰু এটা কি বেকানি আছে আলু আছে সব আছে আৰু গাইস আপোনালোক বস্তু এটা দেখি আছো বানপানীত কি কৰি দিছি স্যার এইসা দহসো আগৰ ব্লগ দেখাছি আপোনালোক এটা আছে টেৰা ইন দা নেম অফ ফ্লেক্স মানুহ পাগলা কি দেও নে কিনো গে ভাত খিজলে আপলাই নাই হানা হুইসেল মারাই না গেরবা লাগবো ওরিও ও শুনকচোন লাহে লাহে কৰো অলপ মান এটা আংলি চেংলি কাটলি এটা মেডিকেল কিন্তু যাব ৰাস্তাও নাই এইটো কথা মনত ৰাখবো তাতে ফেল নহয় ৰাস্তা ক্লিয়াৰ হৈছে নেকি হলিও মেৰি এতিয়া ডাক্তৰৰ পানী চানী খাই কেনে যত্তৰ উঠি আছে কিজানি ডাক্তৰৰে লাহে লাহে কাটক 3 মাহ ৰেষ্টুৰেণ্ট কাম কৰি আছো 3 মাহ আপনি এটা ওয়েটার তার নেম ইন দ্য নেম অফ ফ্লেক্স মই কেলা ওয়েটার নকৰো কেলা বেলগৰ জুঠা নেপেলাও সেই গে যাও এই মতো গেলে না আংলি সেখানে কইছুই আপনাক সেখানে কইছুই যে লাহে লাহে কৰ ৰাতি 12টা ধৰি যোন খাবা পাম কি বাৰ তাৰিখেই আৰু তাতে বহি দি থৈ দেৱা আছে হয় নেকি অলপ দেৰি কি আমাৰ আৰু এটা আছে ৰব মোৰ হেল্পাৰ ও বাটি হেল্পাৰ ও আন্দা বনাস ভাত বনাস আওক আপনি হেল্পার মোর একদম আপনি হেল্পার মোর আৰু তা আছে ৰকা বুঝছ হেল্পার ন তো মোর এনে বেলেগ দিনা আন্দা ভাত বনলি মোর হেল্পার হইডা আজি কি নাই আজি সচুন হার হৈ গৈছে হাউতে হি হেল্পার নছে আপনি এটা বেলেগ আকো করবে না আছে পালি ফাটন দাঁত ভাত আমার তো হবো বারো কবা লাগা নাই এই হেন্দি থুই দিয়া খাবো যা এতিয়া হামে দেখ এটা থুই লওক আগে তাৰপিছত দেখি আছোঁ আপোনালোকক গাইছ আৱাজ লৈ আছে এনেকৈ হবার টাইম হৈছে মানে আটা হৈছিল যাবার টাইম হৈছে
আৰু এটা এই দুটা কাটি দিছে মই তিনিটা ৰখি আছোঁ চুৰ ৰখা দি হুছেল যাবৰ টাইম হৈছে গ'ল 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 খুড়ো 2 নম্বৰ নুমাই যাওঁ নেকি অলপ টাইম কেইটা লাগব কিয় লাগে অলপমান টাইম চিষ্টেম আছে আপোনাৰ গলৰ কাহি দেখিবি ওলাই আছে বন্ধ কৰি দিয়ক আপুনি চেমি চলছে বন্ধ কৰি দিয়ক এয়া ফ্লে ফ্লে বন্ধ কৰি দিছো বন্ধু বন্ধ হৈ গেল এতিয়া কাটপে আছে পিয়াজ পিয়াজটো কাটি ফাঁস আছে মই গাইজ ফাৰ্ষ্ট কৰি দিয়া নাই দেই এইটো তাই নিজেই মানে স্পীড আছেই কৰি আপোনালোকে ভাবিব পাৰে যে ইডিট কৰা তোমাক ফাৰ্ষ্ট কৰি দিছি এই নহয় আৰু এই মুখখন দেখি চাই লওক কৰি ফাৰ্ষ্ট কৰি দিয়া বুলি লাগিব এই চাওঁ গোটাই দিয়া লৈ যায় মানুহৰ হৈ গৈছে এইটো আছে খান্দি জংঘাল জংঘাল দি ফেলাই ল'ব এতিয়া আমাৰ চবখিনি ৰেডি হৈ গ'ল এতিয়া লৰাব আঞ্জা বনাম চালিয়া চব হৈ যাব নে কি কয় আৰু সেইটো এটা নুমাই দিয়া কুকাৰটো মই খেলি ভৰিত নপৰে আপুনি টেনশ্যন ল'ব নালাগে এইটো লাউ চাংটো ইয়াতে থাকিব এইটো বহি যাব ইয়াত এতিয়াতো ক'ত মাছ ধৰিব নেকি মাছ গেছ চাট কোৰাছ লাগিব এখন কোৰাছ এতিয়া কেৰাহীটো গৰম হ'ল এইটো ৰিফাইন দিছোঁ ইয়াতে ৰিফাইনৰ আঞ্জা নাখায় আজি কেনেকৈ গম পাই না চাম এইটো ৰিফাইন দিলোঁ মই আৰু তাতে মিঠা অইল দিম মিঠা অইল হেৰি ক'ত থৈছি দুটা সেইটো বডি অইল তেল দেখোন অলিভ অইল তেল এতিয়া তেলটো দিলোঁ আৰু তেলখানটি অলপমান গৰম হ'ব দিব নহ'লে আঞ্জা গমেই বেছি অলপ গৰম হওক আৰু গৰম হৈ কেনে কাষত নাথাকিব দিলে গৰম হোৱাৰ পিছত মানে যদি বস্তুটো দিয়ে আৰু হয়নে কাষত থাকিলে কি হ'ব অঁ বাকী এণ্টি কণ্টিনিউ চাই থাকক আৰু আছে পিঁয়াজ দিব লগা আছে কেঁচা জ্বালাটো থাকিলে ভাল লাগিল কিন্তু কেঁচা জলকীয়া নাই তো নহ'লে একো নাই গুড়া আছে গুড়া দি কাম চলাই দিম নে কি কয় সময় গতিকে কিছুমান নহ'লে নোহোৱা বস্তু এটা যেনেকৈ বস্তু এটা এৰি যোৱাৰ পাছত এডজাষ্ট কৰি ল'ব লাগে তো ঠিক তেনেদৰে এতিয়া যেনেকৈ মানে ধৰক কেঁচা জলকীয়াটো নাই আপুনি গুড়াটো দিব লাগিব তো ঠিক তেনেদৰে লাইফৰ পৰা যদি কোনোবা গুচি গৈছে আপোনাৰ তো কিছুমান বস্তুৰ প্ৰতি মানে বিচাৰি নাথাকিব আপুনি কিবা এটা কাম চলাই দিয়ক মানে সেনেকুৱা প্ৰয়োজন মানে সেইটো গুচি গৈছে তেনেকুৱা ঠাইত বেলেগ এটা আনি পেলাই সেনেকুৱা ধৰণত আপুনি তাৰমানে কামটো চলাওক কিন্তু ৰখি থাকিব নালাগে আপুনি ৰখি থাকি টাইম ৱেষ্ট কৰি থাকিলে আপোনাৰ মই যদি আজি কেঁচা জলকীয়াটো নাই বুলি পেলাই আঞ্জাখন থৈ আজি লগান কৰিব লাগিব ঠিক তেনেদৰে যদি কোনোবাই এৰি গৈছে যাব দিয়ক তো নেক্সট ট্ৰাই বেলেগৰ লগত আটা গেলি 10টা আহিব লাইফত এইটোৱেই আৰু আটাক 14 বাৰ প্ৰপ'জ কৰাতকৈ 14টাক একবাৰকৈ প্ৰপ'জ কৰাই ভাল কি কয় অ'কে এতিয়া আমি অকণমান পানী এড কৰিম যিহেতুকে আলু আৰু মাছৰ জোল হ'ব আলু আৰু মাছৰ জোল এইখিনি পানী শুকাই যোৱাৰ পিছত আমি মাছটো দিম মাছটো ডাইৰেক্ট যিহেতু আমি কেঁচাকৈ বনাওঁ বেলেগে হয়তো বেলেগকৈ বনাব পাৰে কিন্তু আমি ফ্ৰাই কৰি লোৱা নাই দিয়ক অলপ বেলেগ চিষ্টেমত বনাম আজি নে কি কয় মানে এই যোৱা ভ্লগটোত দেখা পাইছিল যে আমাৰ হালতে মাছ মাৰিছিলোঁ তো সেইতিয়া মাছেই মাছটো কালি খাম আজি যোৱাকালিও খাইছোঁ দেচোন যোৱাকালি ভিডিঅ' কৰা নহ'ল কাৰণ বেলেগ ভিডিঅ' শ্বুট হৈছিল হয়নে নহয় মাছ দেৰি দি ইয়াতে মাছ এড হৈ গ'ল কিমান মাছ ধৰি দি একবাৰ নাই এতিয়া সৰু মাছ এতিয়া বহুত ডাঙৰ এতিয়া খাওঁ নাই আছে লাহে লাহে খাই থাকিম গৰম আছে গেছ ডাইৰেক্ট দি দিয়া এতিয়া মাছ যেতিয়া বহি গ'ল তাতে অলপ টাইম লৰি থাকিব লাগিব অলপ পিছত দহি আছোঁ মই ঢাকনিখন মাৰি দিম ইয়াত দি
দেখছি না ভালকৈ থাকিব আংকল লৰি দিব লাগিব পানী পানী আছে কালত কিটা পানী হৈছে অলপ টাইম গছ যোৱাৰ পিছত ধুনীয়া হৈ যাব এই চব তলফালে পানী নাই ওপৰফালে থাকে এইটো এটা লৰি দিব লাগে এইকাৰণে ভাতকেইটা লাৰি দিয়াৰ পাছত ঠিক হৈ যায় থনথনীয়া হৈ যায় তাৰমানে গম পাইছে না আপুনি আপোনাক যে মই দুটো হৈছিল মাৰাৰ পাছত অকণমান টাইম ৰখ পাৰিলোঁ গম পাইছে আপুনি ভাতকেইটা পুৰা চালিয়া হৈ গৈছে এখন মই গোটাখিনি মাৰি নাথাওঁ অলপমান টাইম গছ যাক আমি অসমীয়াত আমি কথিত ভাষাত ডাইৰেক্ট গছ যাক বুলি কওক দেই কওঁ বাকী আঞ্জা মই ধুই দিলোঁ আঞ্জা বহি আছোঁ আঞ্জা হ'বই আৰু আঞ্জা হৈ গৈছে তাতে অলপমান দাঙি কেনে মই দহি দি আছোঁ দেখা পাইছোঁ ভাঙা ফুটা ঘৰত দিয়ক পাক গছত গৰু আৰু তো ফাইনেলি আঞ্জাখন বনোৱা হৈ গ'ল এতিয়া ফাইনেল মানে হেৰিটো দেখাই দিয়ক চাওক দাঙি দিছে বঢ়িয়া হৈছে ভাল হৈছে আল্লাহ জানোতে গাইছে আৰু কি ইচ্ছা ক'ব নোৱাৰোঁ আৰু ফাইনেল ডিছ আৰু এইটোৰ নাম হ'ল ফ্লাট ফিছ কিবা এটা ফ্লাট ফিছ আৰু গাইছ আমাৰ এতিয়া দালিও পাক উঠিল তো ফাইনেলি গোটেই ভাত আঞ্জা হৈ গ'ল চব বাকী আনি চব কিন্তু কমপ্লিট চব হৈ গ'ল এটা আঞ্জা এটা হৈছে দালি তাতে হৈছে ভাত এতিয়া গেছটো নিমেলিলোঁ এতিয়া পিছত আৰু লগ পাই আছোঁ টেষ্ট কৰি কেনে কম তো এতিয়া ফাইনেলি চব হৈ গ'ল গোটাখান্তি এতিয়া অলপমান টেষ্ট কৰি চাওঁ নেকি আপুনি অলপ টেষ্ট কৰি চাওক কেনে হয় মাছটো অলপমান দিছোঁ আপোনাক মাছ নাখায় বোলে বেছি নাযাওঁ অলপমান দিম নে কি কয় ইয়াতে অকণমান দিছোঁ আপুনি অকণমান টেষ্ট খাই চাওঁ খাই চাই কেনে লগ পাই আছোঁ লগ পোৱা নাই মই ধৰি আছোঁ কেমেৰাটো আপুনি খাই লওঁ অকণমান বেছি নাখাওঁ বুলি কৈছোঁ অলপমান ইমান চিপৰে গাইছ নাখাওঁ বুলি কৈছোঁ অলপমান মাছ দিছে উপায় নাই আপুনি নাখাওঁ বুলি কৈছে দিছোঁ যি ঠিক আছে নে আৰু কিবা এটা মছলা এটা দিছে আপুনি কথা চেফ নহয় এতিয়া মছলা বেছি হয় ধৰিব নোৱাৰে গলত ধরছে সাজা আসছো তুমি হলছি ঠিক আছে আন্দা ঠিক আছে না মিছা কথা নকবো অলপ জানে ফসাটো জানে দিব না কোথায় বিদ্যা মাসে আমার এই আল্লাহর কসম হাউস হলছি আমি কিছুমান কথা ধেমালি করো বলি সব কথা ধেমালি নকৰো তে গেছ দেখছি মই বনাছো সঁচাকৈ হৰ হৈছে বোলে তো বিশেষ নাই যে ভিডিঅ'টো দেখি দি আছিল নেকি চাবনে আকৌ কৈ ল'ব হা দেখাই লওক আপুনি তো যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব তো আজিলৈ টিল দেন টাটা বাই বাই সকলোৱে ভালে থাকক বি চেফ